নিউজ 24 বডোলেণ্ড ষ্টুডিঅ'ত সকলোকে আদৰিছোঁ। এই মুহূৰ্তত আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ 30 নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ইউপি মনোনীত প্ৰাৰ্থী শ্ৰীযুত পবিত্ৰ কুমাৰ দেৱ আমাৰ লগত আছে আৰু ষ্টুডিঅ'ত আছে আমাৰ লগত সহযোগ আগবঢ়াইছে আমাৰ নিউজ 24 বডোলেণ্ডৰ এডিটৰ ইন চিফ তেখেত কনক চন্দ্ৰ বড়োদেৱ আছে আৰু মই নিজে শ্ৰী প্ৰফুল্ল কুমাৰ বড়ো আৰু সাংবাদিক ৰংগল বড়ো আমাৰ লগত সহযোগিতা কৰিছে। এই মুহূৰ্তত আমি পোনপ্ৰথমে নিউজ 24 বডোলেণ্ডলৈ 30 নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ইউপি মনোনীত প্ৰাৰ্থী শ্ৰী পবিত্ৰ কুমাৰ দেৱক আমি আদৰণি জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আমাৰ আলোচনাৰ পাতনি কৰিবলৈ যাওঁতে যোৱাৰ আগতে আমি মাননীয় শ্ৰীযুত পবিত্ৰ কুমাৰ দেৱৰ পৰা দুই এষাৰ আগৰ কথাবোৰ জানিবলৈ চেষ্টা কৰিম। দৰ্শকসকলে চাই থাকক আমাৰ নিউজ 24 বডোলেণ্ড। গতিকে আমি এই আলোচনাৰ আগবঢ়াইছোঁ। আমাৰ এডিটৰ ইন চিফ মাননীয় কনক চন্দ্ৰ বড়ো আছে, তেখেতৰ আমি এই আলোচনাটো আগবঢ়াই নিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, নিউজ 24 বডোলেণ্ডৰ মই এজন এডিটৰ ইন চিফ হৈ আজি এইটো মুহূৰ্তত আছোঁ মই 30 নং গোৰেশ্বৰ ST পৰিষদীয় সমষ্টিৰ ইউপি প্ৰাৰ্থী তেখেত পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া দেৱ, তেখেতক আমি ষ্টুডিঅ'ত পাই তেওঁ সুখী হৈছোঁ আৰু নিশ্চয় আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ আমাক তেওঁৰ মূল্যৱান সময়খিনি অপচয় কৰাৰ বাবে তেখেতৰ পৰা মই ক্ষমা ভিক্ষা মাগিছোঁ আৰু অংশগ্ৰহণ লোৱাত মই সদায় আদৰি লৈছোঁ। যিয়ে নহওক আজি এইটো সময়ত যিহেতু 2020 চনত BTC ইলেকশ্যন হ'ব, পৰিষদীয় সমষ্টিৰ ইলেকশ্যন হ'ব, কিন্তু দুখজনক কথা আপোনাৰ সমষ্টিত নহয় BTR অঞ্চলতে আজি কৰোণা ভাইৰাছে আক্ৰমণ কৰাৰ ক্ষেত্ৰত ইলেকশ্যন 4 এপ্ৰিলত হ'বলগীয়া আছিলে, কিন্তু স্থগিত ৰাখিলে অনিৰ্দিষ্ট সময়ৰ কাৰণে। এনে ক্ষেত্ৰত আপুনি COVID-19 সংক্ৰমণৰ পৰা ৰাইজক কি হিচাপে আপুনি সজাগ থাকিবৰ কাৰণে আপুনি দিহা পৰামৰ্শ দিব আৰু সংক্ৰমিত যি মহামাৰী ভাইৰাছ সেই তাৰ পৰা আমি নিজক বচাই ৰাখিবৰ কাৰণে আপুনি ৰাইজক এজন যিহেতু আপুনি প্ৰাৰ্থী, এজন যিহেতু আপুনি ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপত আপুনি ৰাইজক কি পৰামৰ্শ দিব? প্ৰথমতে 24 বডোলেণ্ড নিউজলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এডিটৰ ডাঙৰীয়ালৈ ধন্যবাদ দিছোঁ, আমাৰ প্ৰেছৰ সন্মানীয় ছেক্ৰেটাৰী ডাঙৰীয়ালৈ ধন্যবাদ দিছোঁ আৰু আমাৰ তেখেত ডাঙৰীয়ালৈ মই ধন্যবাদ দিছোঁ। যিয়ে নহওক যিটো প্ৰশ্ন কৰিছে, পোনপ্ৰথমে মই সকলোকে ভাৰতবাসীৰ সকলো ৰাইজলৈ মই অনুৰোধ কৰিছোঁ, যিহেতু আজি খুবেই সংকট অৱস্থাত আমি আছোঁ, যিটো কথালৈ আমি খুবেই চিন্তিত, যাক কৈছে মানে COVID-19। এই COVID-19 যিটো ভাইৰাছ, মহামাৰীৰ যিটো ভাইৰাছ, ইয়াৰ পৰা মুক্ত হোৱাৰ কাৰণে চৰকাৰে যিটো নীতি নিয়ম পালন কৰিব দিছে, এই নীতি নিয়মৰ বান্ধত থাকি আমি মানে চৰকাৰক সহযোগ কৰিব লাগে আৰু বেমাৰৰ পৰা এই মানে যিটো ৰোগ, এই ৰোগৰ পৰা মুক্ত হোৱাৰ কাৰণে যিটো নিৰ্দেশ, আমি সকলো নিজৰ ঘৰত থাকি নিজক বচাই পিনি ৰখাটো খুবেই বাঞ্ছনীয়। জীৱনতকৈ আমাৰ নিৰ্বাচনটো ডাঙৰ নহয়, তাৰ কাৰণে আমি নিৰ্বাচন পিছুৱাই যোৱাটো আমি এক বিন্দু আমি দুখ নাই। এইটো কাৰণে মই আহ্বান জনাইছোঁ, চৰকাৰে যিটো নীতি নিয়ম পালন কৰি আমাক যাতায়াত কৰাৰ পৰা আদি কৰি বেপাৰ বাণিজ্যৰ পৰা আদি কৰি যি নীতি নিয়ম বান্ধন কৰি দিছে, এই নীতিটো পালন কৰাটো আমি খুবেই বাঞ্ছনীয়। তাৰ কাৰণে সকলো ভাৰত তথা আমাৰ BTC ৰাইজেও আমাৰ সেই নীতি নিয়ম পালন কৰি চলাব বুলি মই আহ্বান জনাম। ইয়াৰ মাজতে যিটো BTC নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰিব নোৱাৰিলে, তেনে ক্ষেত্ৰত BTC শাসনভাৰ বৰ্তমান BPFৰ যিটো শাসন, সেই BPFৰ শাসনটো যোৱা 27 তাৰিখে উকলি গ'ল। বৰ্তমান সময়ত BTC শাসন আহি গ'ল ৰাজ্যপালৰ হাতত। তেনে ক্ষেত্ৰত আপুনি ৰাজ্যপালৰ শাসনটো কি বুলি আদৰিব নে ইয়াত অন্যথা কিবা ক'বলগীয়া আছে? মই ভাৰত সংবিধানক মানি চলোঁ। সংবিধানৰ নীতি নিয়মৰ মাজত যিটো মানে ছিষ্টেমত
আজি BTCৰ মানে প্ৰশাসনে 27 এপ্ৰিললৈকে আছিলে এই 27 এপ্ৰিলৰ পৰা যিটো ৰাজ্যপালৰ শাসনলৈ গ'ল গভৰ্ণৰ শাসনলৈ গৈছে এইটো মই আদৰণি জনাইছোঁ যিহেতু ছিষ্টেমৰ মাজত আমি যাব লাগিব ছিষ্টেমটো মানাটোৱে আমি অতি প্ৰয়োজন এইখিনি কথা বিশেষ আৰু ইয়াত বহলাই ক'ব লগা নাই বুলি মই ভাবিছোঁ যিহেতু মই খুবেই সুখী যিহেতু মানে ইলেকশ্যনটো আগতে হৈ গ'ল হয় যিটো আমাৰ মানে COVID-19 আমাৰ মাজত বিয়পি ধৰি বিশ্বত এইকাৰণে মানে ইলেকশ্যনটো পিছ হৈছে আৰু এই হিচাপে আজি দিনটোত এই মানে যিটো মানে ৰাজ্যপালৰ হাতত যোৱাৰ মেইন কাৰণটো এই COVID-19ৰ কাৰণে পিছ হৈ গৈছে ইয়াত আমাৰ একো দুখ বেদনা নাই এইটো সময়ত আমাৰ সাংবাদিক তেখেত ছিনিয়ৰ সাংবাদিক তেখেত প্ৰফুল্ল ডাঙৰীয়া দেৱ আছে তেওঁ বৰ্তমান ৰাজনীতি মহলত BPFৰ যিটো নমুনা সেইটো সেও কাটাৰ কাৰণে ইউপিএফে আপ্ৰাণ চেষ্টা কৰি আছে তেনে ক্ষেত্ৰত আপুনি কি ক'ব প্ৰথমতে মই আমাৰ কুমাৰ বড়োদেৱক মই সুধিব বিচাৰিছোঁ এতিয়া দেখিছোঁ যিহেতু BTCৰ যি শাসনভাৰ সেই শাসনভাৰটো যোৱা 27 এপ্ৰিলৰ পিছত যিহেতু ৰাজ্যপালৰ হাতলৈ গ'ল কিন্তু আপোনাৰ এই 30 নং পৰিষদীয় সমষ্টিত BPFৰ প্ৰাৰ্থী যিহেতু EM আছে মহেশ্বৰ বসুমতাৰী তেখেতে কৈছে যে ৰাজ্যপালৰ হাতত যোৱাৰ লগে লগে তেখেতে বোলে মানে মৰ্মান্তিক দুখ পাইছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়াটো মই জানিব বিচাৰিছোঁ মৰ্মান্তিক দুখ বেদনা থাকিব লগা একো নাই ভাৰতৰ সংবিধানে যিটো নীতি নিয়ম ইয়াত লিখি থৈছে আৰ্টিকেল হিচাপে এই হিচাপেহে ৰুলটোত যাব ইয়াৰ কোনোবা কাৰোবাৰ ব্যক্তিগত কোনোবা এজন শাসনত থকা গড়েশ্বৰ সমষ্টিৰ মানে এজন MCLA তথা মানে EM BTCৰ EM মহেশ্বৰ বসুমতাৰী ইয়াক অযুক্তি কথা কৈছে ইয়াৰ কোনো দেশ বেদনা থাকিব লগা কথা নাই আৰু এই ৰাজ্যপালৰ লগত ৰাজ্যপাল শাসনলৈ যোৱাৰ মানে কিবাই নাছিলে ঘটনাটো হৈছে মানে COVID-19 যিটো মহামাৰীয়া মানে ঘটিছে COVID-19 যিটো মানে ঘটিলে সেইটো কাৰণে ৰাজ্যপালৰ হাতত যাব লগা হ'ল নহ'লেতো ইলেকশ্যন হৈ এতিয়া মানে গভীৰে পাতি গ'ল হয় তথাপিও কিন্তু তেওঁলোকে দেখিছোঁ আমি দুগৰাকীকৈ EM ইতিমধ্যে মানে ৰাজ্যপালৰ যি মানে শাসনভাৰ আছিলে সেই শাসনভাৰটোত তেখেতৰ হাতত যোৱাৰ কাৰণে কিন্তু মানে ইতিমধ্যে হাইকোৰ্টত তেখেতে কেছ কৰিছে আৰু আমি দেখিছোঁ যে ডেপুটি স্পীকাৰ নেলচন বৰুৱা আৰু জগদীশ চৰকাৰ তেখেতসকলে তাৰমানে এইটো কি কৰিছে তেওঁলোকে কোৰ্টত হাইকোৰ্ট কৰিছে গতিকে এই সম্পৰ্কত আপুনি এজন যিহেতু ইউপিএফৰ মনোনীত প্ৰাৰ্থী হিচাপে যিহেতু আপুনিও এদিন হয়তো MCLA বা EM হ'ব এই ক্ষেত্ৰত আপুনি ইয়াৰ প্ৰতিক্ৰিয়াটো কি ক'ব কি কৰিব বা কি প্ৰকাশ কৰিব সেইটো ক্ষেত্ৰত মানে বিশেষ মই ক'ব লগা নাই যিহেতু তেখেতসকলে আশা কৰিছিলে সিহঁতৰ মতে যিটো মানে 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 কিবা BPF দলৰ শাসনতে ৰাখিব লাগে চৰকাৰটো এক্সটেনশ্যন কৰিব লাগে এই কথাটো খুবেই আশাবাদী আছিলে আৰু এই হিচাপে তেখেতসকলে নিজৰ আশাটো পূৰণ নোহোৱাৰ কাৰণে যিহেতু গণতন্ত্ৰ দেশ সকলোৰে অধিকাৰটো আছে তাত বিচাৰটো বিচাৰিছে তেখেতে আইনৰ মাজত গৈছে আইনে যিটো মানে ৰায় কৰে এই কথা মোৰ ক'ব লগা নাই মই ইয়াত মই কমেণ্ট দিব নোৱাৰোঁ বা এইটো প্ৰকাশ কৰিছে নেকি যে তেওঁলোকে যিহেতু শাসনত আছিলে সেই শাসনৰ গাদী যোৱাৰ পিছত যিহেতু তেখেতসকলে মানে আমি এটা অভিযোগ আছে যে BPFৰ যিসকল EM আছে সদস্য আছে তেখেতসকলে যথেষ্ট দুৰ্নীতি কৰিছে এই দুৰ্নীতিৰ পৰা হাত সাৰিবৰ কাৰণে যিহেতু বা দুৰ্নীতিৰ মানে যিখিনি হৈছে সেইখিনি উদঙাই দিবৰ কাৰণে হয়তো মানে গভৰ্ণৰৰ শাসনভাৰ যিহেতু তেখেতসকলৰ গ'ল সেইটো মানে ভয়ত তেনেকুৱা কৰিছে নেকি তেখেতসকলে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইটো আপোনাৰ মতে তেখেতসকলে তেনেকুৱা কৰা বুলি আপুনি ভাবেনে 17 বছৰ শাসনৰ BTCত মানে BPF দলে যিটো আছিলে তেখেতসকলৰ যিটো কাৰ্যপন্থা যিটো মানে খতিয়ান বুলি কৈছে এই খতিয়ান ক্ষেত্ৰত তেখেতসকলে যদি মানে কৰাপশ্যন যদি কৰিছে বা যদি মানে তেখেতসকলে মানে ক'ৰবা জায়গাত যদি কিবা এটা অঘটন ঘটাইছে তেনে ক্ষেত্ৰতো তেখেতসকলে ভয় খাবই লাগিব আৰু সেই হিচাপে হয়তো এইটো কথাও তেখেতসকলৰ থাকিব পাৰে এই চিন্তিত হোৱাৰ মেইন কাৰণটো এইটো লাইনত হ'ব পাৰে তাৰ কাৰণে তেখেতসকলে নিজৰ অধীনত ৰাখি কেনে
চৰকাৰটো নিয়াৰ কাৰণে চিন্তা কৰিছে যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য তেখেতে কৰিছে যিহেতু তেখেতসকলে যিহেতু 15 বছৰ শাসন কৰি আহিলে সেই 15 বছৰ শাসনকালৰ ক'ৰবাত হয়তো তেখেতসকলে দুৰ্নীতি কৰিছে আৰু সেই দুৰ্নীতিৰ পৰা যাতে মানে সেই কথাখিনি প্ৰকাশ নাপায় বা তদন্ত নহওক সেইটো বুলি মানে তেখেতে হয়তো ভয় কৰি তেখেতসকলে তেনেকুৱা কৰিছে বুলি কৈছে গতিকে মই এই মুহূৰ্তত সামগ্ৰিকভাৱে যিখিনি এতিয়া যিটো নিৰ্বাচন 2020ৰ যিটো মানে পৰিষদীয় নিৰ্বাচন সেইটোৰ এটা সামগ্ৰিক এটা দৃষ্টি দিব বিচাৰিছোঁ যিহেতু আমি দেখিছোঁ এই মুহূৰ্তত এটা শক্তিশালী ৰাজনৈতিক উত্থান এটা ঘটিবলৈ গৈ আছে আৰু ইউ পি পি এলে যথেষ্ট বলিষ্ঠ মানে আগবাঢ়িছে এইটো মুহূৰ্তত আমি BTEDৰ যিটো ৰাজনৈতিক পৰ্যবেক্ষণ যদি চাওঁ ৰাজনৈতিক পৰ্যবেক্ষণটো এনেকুৱা হৈ আছে কোনটো মুহূৰ্তত কি ধৰণৰ আহিব সেইটো আমি ধৰিব পৰা নাই এতিয়ালৈ এনে ক্ষেত্ৰত ৰাইজে বহুতে বিচাৰা বুলি আমি গম পাইছোঁ মানে পৰিৱৰ্তনটো লাগে তেনে ক্ষেত্ৰত আপুনি কি ক'ব এই মুহূৰ্তত আমি দেখিছোঁ যে ইয়াত বিগত নিৰ্বাচনৰ সময়বোৰ যদি পৰ্যালোচনা আমি যদি কৰি চাওঁ তেতিয়াহ'লে ইয়াত মানে যথেষ্ট পৰিৱৰ্তন এটা সাংঘাতিক ধৰণে ঘটিছে কাৰণ বিগত সময়ছোৱাত আমি দেখিছোঁ যে BPFৰ হৈ বা UPPLৰ বা PCDR আছিলে সেই PCDR হৈ মানে যিসকলে কাম কৰিছিলে আজিৰ তাৰিখত BTR চুক্তি হোৱাৰ পিছত কিন্তু UPPLৰ যথেষ্ট কোনো জাতি ধৰ্ম ভাষাৰ কথা নাহে ইয়াত মানে নানা জাতিসকলে কি আছে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আমি পৰিলক্ষিত হৈছে আৰু সেইটো কাৰণে এটা সাংঘাতিক এটা পৰিৱৰ্তন হ'বলৈ গৈ আছে সেইটো আমি দেখিছোঁ গতিকে ইয়াৰ পিছত আমি দেখিছোঁ যে তাৰ আগত আমি বিগত নিৰ্বাচনবোৰ যদি চাওঁ তাত তেনেকুৱা আমি কৈছিলে স্পেচিয়েলি বড়োসকলেহে নিৰ্বাচনত মানে প্ৰত্যক্ষভাৱে বেছিকৈ মানে উত্তৰপূৰ্ণভাৱে জড়িত হৈছিলে হয় কিন্তু এইবাৰ দেখিছোঁ যে BTR চুক্তিত যিহেতু মানে খুব মানে এই BTR অঞ্চলৰ কাৰণে উন্নয়নৰ কাৰণে বহুতো শিক্ষানুষ্ঠান বা প্ৰতিষ্ঠানবিলাক আহিছে সেইটোক চাই মানে যথেষ্ট কি আছে ইয়াতে কোনো জাতি ধৰ্ম ভাষা বহুত বলিষ্ঠভাৱে ওলাই আহিছে হয় আমাৰ যি সাংবাদিক আমাৰ চিনিয়ৰ সাংবাদিকসকলে খুব ধুনীয়াকৈ কথাখিনি বহলাইভাৱে কৈছে আৰু আমাৰ সন্মানীয় UPPLৰ প্ৰাৰ্থী তেখেতেও কৈছে আমি ফাৰ্ষ্ট কথাটো পাতিবই লাগিব কৰোণা ভাইৰাছৰ যিটো মহামাৰী ৰোগ ইয়াৰ যি সজাগতা তেখেতে ইতিমধ্যে আমাক জনাই দিলে আৰু মই তেখেতৰ লগতে জনাব বিচাৰিম যে আমি সঁচাকৈ আমি সজাগ হ'ব লাগিব তেখেতে খুব ধুনীয়াকৈ মূল্যৱান কথা কৈছে যে জীৱন থাকিলেহে ইলেকশ্যনটো হ'ব গতিকে ইলেকশ্যনতকৈ মানে খুব গুৰুত্বপূৰ্ণ আমাৰ জীৱন মানে জীৱনটো বিলৈ গ'ল এতিয়া আপুনি যিটো কথাটো সুধিছে ইয়াৰ আগতো মই এটা কথাটো টানি আনিব বিচাৰিম যে তেখেতৰ আমি যিজন ব্যক্তিৰ লগত যিজন মনোনীত প্ৰাৰ্থীৰ লগত বহি আছোঁ UPPLত তেখেতৰ ব্যক্তিত্ব চাইছোঁ বৰিশৰ সমষ্টিৰ গাঁৱে ভূঞে ঘূৰি পেলাই যিটো গম পাইছোঁ তেখেতৰ খুব এটা ভাল ব্যক্তিত্ব আছে মই অভাৰঅল কথা ক'ব বিচৰা নাই তেওঁ যিটো সাধাৰণ মানুহৰ লগত খুব ধুনীয়াকৈ কথা পাতিব পাৰে মানে ৰাস্তা পদূলি গ'লে তেওঁ মানে খুব ধুনীয়াকৈ মাত দিয়ে কিছুমান লিডাৰবিলাকক আমি দেখোঁ সাধাৰণ মানে গুৰুত্বপূৰ্ণ যিকেইজন মানে বৰ্তমান মই ক'ব লাগিব আমাৰ সমাজত বা BTEDৰ বাকীৰ যিখিনি ৰাজনৈতিক নেতা যিখিনি গাড়ী দখল কৰি আছে তেওঁলোকে সাধাৰণ মানুহক তেওঁলোকৰ মানে ওচৰত যাবৰ কাৰণে ভয় শংকাবোধ কৰে তেনে ক্ষেত্ৰত আপুনি ভাল কথা আৰু কিবা আছে নেকি হয় তেখেতৰ যিটো ব্যক্তিত্ব সেইটো আমি শলাগ ল'বই লাগিব আমি সাংবাদিক হিচাপে নহ'লেও আমি ৰাইজৰ এজন ব্যক্তি হিচাপেতো আমি শলাগ লৈছোঁ তেখেতৰ যি ব্যক্তিত্ব সাধাৰণ মানুহৰ লগত যিটো মিল খাই পেলাই তেওঁ কথা ক'ব পাৰে আৰু সকলোকে যিটো সহানুভূতি চেম্পিটিটো তেওঁ দিব পাৰে তেখেতক আমি ধন্যবাদ দিছোঁ যি তেখেতৰ এই যিটো মানে ব্যক্তিত্ব এই ব্যক্তিত্ব লৈ পেলাই আমি অকণমান হ'লে আলোচনা কৰিব লাগিব অন্য সমষ্টিৰ কথাটো বেলেগ এতিয়া বৰিশৰ সমষ্টিত যিটো আমি দেখিছোঁ মানে তেখেতে সেই সময়তো বৰিশৰ টাউনৰ কাৰণে যথেষ্টখিনি কাম কৰিছে আৰু এইটো তেখেতে কোৱা কথা নহয় ৰাইজে এইখিনি কথা কৈছে তেওঁ বৰিশৰ মানে সমষ্টিৰ কাৰণে বা এই যি সমাজ ব্যৱস্থাটো ঠিক কৰিবৰ কাৰণে যি দায়িত্ব লৈ আছে আৰু তেখেতক ক'ৰবাত নহয় ক'ৰবাত বিচৰা যেন লাগিছে আৰু যিটো ৱেভ যিটো ঢৌটো আহিছে UPPLত এইটো সাংঘাতিক ধৰণে আহিছে তেখেতৰ ব্যক্তিত্ব যিটো ভাল আৰু লগতে যিটো মানে ঢৌটো আহিছে ইয়াৰ লগত মানে ক'ৰবাত নহয় ক'ৰবাত মানে বৰিশৰ সমষ্টিত মানে এইবাৰে নতুনকৈ আমি তেখেতক মানে পাম বুলি আশা কৰিছোঁ আৰু সমগ্ৰ BTC কথাটো যদি ক'ব পাৰোঁ আমি মানে চাবলৈ যাওঁ তেতিয়াও সেই একেই কথাই মানে ইয়াতে খাপ খায় আৰু এতিয়া আদৰ্শই মানুহক আগলৈ ঠেলি লৈ যায় যি ব্যৱহাৰে আগলৈ ঠেলি লৈ যায় আৰু যিহেতু আমাৰ লগত আছে তেখেত কেণ্ডিডেট প্ৰাৰ্থী আপোনাৰ বিষয়ে আপুনি নাজানিব আমাৰ সাংবাদিক তেখেতে ক'লে আপোনাৰ যিটো ব্যক্তিত্ব সেই বস্তুটো তেওঁ আপোনাক ক'লে আপুনি হয়তো অৱগত নহ'ব পাৰে এনে সাংবাদিক হিচাপে তেওঁ ইজাৰে এইখিনি তথ্য বোধহয় তেওঁৰ সংগ্ৰহ আছে এনে ক্ষেত্ৰত আপোনাৰ আগত কৈছে আপুনি সেইটো লৈ মই ভালে যাতে এইটো নাভাবে আমি সাংবাদিক হিচাপে আপোনাৰ যিটো ব্যক্তিত্বৰ কথা কৈছোঁ এইখিনি এইটো ক্ষেত্ৰত আপুনি ব্যক্তিত্ব লৈ পেলাই ৰাইজক কি ধৰণৰ
আগুৱাই লৈ যাবৰ কাৰণে আপোনাৰ প্ৰচেষ্টা আছে? মোৰ মানে মই যিটো কৰি আছে সেই ক্ষেত্ৰত মোৰ কিমান ভাল কৰিছে বেয়া কৰিছে আপোনালোকে হয়তো কোনোবা হয়তো গম পাইছে হিচাপে আপোনালোকে মোক মানে অনুপ্ৰাই তাৰ কাৰণে ধন্যবাদ দিছোঁ যেন মই আগুৱাই যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত। সেই হিচাপে আজিৰ দিনটোত মই যিখিনি দেখিছোঁ আমাৰ যিটো মই একমাত্ৰ UPP দলত মানে যোগ হোৱা বা সোমোৱা মেইন কাৰণটো হৈছে BTR চুক্তি। BTR চুক্তি মানে এটা নতুনত্ব আমি পৰিৱৰ্তনৰ এটা ৰাস্তাটো দেখা পাইছোঁ। আজি আমি 48টা ডিপাৰ্টমেণ্ট পাব গৈ আছে হিচাপে ইয়াৰ যিখিনি মানে আমাৰ অনুষ্ঠান য'ত মানে চেণ্ট্ৰেল UN ব্ৰহ্মৰ আমাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি বৰ্মাত আমি পাওঁ বুলি আমি গম পালোঁ কাগজে পত্ৰে আমাৰ ওপৰত কেঞ্চাৰ হস্পিটেল উইথ মেডিকেল মানে য'ত মানে কুমাৰীকাটাত মানে ভেটেনাৰী কলেজ এই হিচাপে আৰু আছে মানে NIT আছে মানে এনেকেই মানে যুৱ চাম বা ইউথ চামবিলাকক চোৱাৰ কাৰণে যিটো স্পৰ্টছৰ মানে চেণ্ট্ৰেল স্পৰ্টছ ইউনিভাৰ্চিটি এই হিচাপে পালোঁ যিহেতু আৰু তাৰ বাহিৰেও যিমানখিনি মানে ভেঞ্চাৰ কলেজৰ পৰা হাইস্কুলৰ পৰা মানে LP স্কুললৈ ৰিকগনাইজৰ কথা ওলাইছে এনেকৈ সাধাৰণ ৰাইজে সন্তুষ্ট হোৱা কিছু কাম আগবাঢ়ি অনাটো আমি দেখিছোঁ যথেষ্টভাৱে। হিচাপে আজি ষ্টেট নাপালেও আমি ষ্টেট পাবলৈ মাত্ৰ আৰু 7টা ডিপাৰ্টমেণ্টহে যোগ কৰিব লাগিছিল ইমানলৈকে আমি আগুৱাই গৈছোঁ হিচাপে আমি খুবেই সন্তুষ্ট আৰু আশাবাদী। তাৰ কাৰণে মই আদৰণি জনাইছোঁ আৰু প্ৰমোদ বড়োৰ যিটো মানে 34 বছৰ 34 ইয়াৰ্ছ মানে ছেক্ৰিফাইচ কৰা NDP যিটো মানে 4টা গড় তেখেতসকলৰ যিটো ছেক্ৰিফাইচ এই ছেক্ৰিফাইচটো মানে 12 বছৰীয়া বয়সৰ মানে যিটো আফচুৰ আন্দোলন কৰি তেখেতসকলক সংযোগ কৰি যি চুক্তি স্বাক্ষৰ কৰিলে প্ৰমোদ বড়োৰ নেতৃত্বত আৰু গোবিন্দ বসুমতাৰীৰ নেতৃত্বত আৰু বি চাওডেগৰা আৰু ফেৰেংগা ধীৰেন বড়ো তেখেতসকলৰ মানে একত্ৰিত হৈ যি চুক্তি কৰিলে খুবেই মই মানে সন্তুষ্ট আৰু তেখেতসকলক লৈ কিনে মই খুবেই আশাবাদী হিচাপে তাৰ কাৰণে মই যোগ কৰিছোঁ। আৰু মই দেখাত আজিৰ দিনটোত যি মানে UPP দলৰ সভাপতিত্ব হৈ পদৰ মানে যোগ কৰি তেখেতে যি স্পীডত কাম কৰিছে হিচাপে তেখেতৰ নেতৃত্বত আজি 40টা সমষ্টিত মানে প্ৰায় মানে 30ৰ পৰা 35লৈকে জয় হা সংখ্যা আমি নিশ্চিত আশা আমি দেখিছোঁ বুলি ৰাইজৰ পৰা গম পাইছোঁ আৰু নিজেও আমি যিখিনি পাইছোঁ সেইখিনি ক্ষেত্ৰত 100% মানে UPP চৰকাৰ অহাটো আমি আশাবাদী 100% মানে চৰকাৰ কৰিব বুলি ৰাইজে কৈছে। মই কোৱা কথা নহয়, ৰাইজেও বিভিন্ন জাতি জনগোষ্ঠীয়ে মানে সহযোগ কৰি কৈছে। তাৰে ভিতৰত মানে মই ক'ব বিচাৰি আছোঁ যিখিনি 17 বছৰীয়া মানে BPF চৰকাৰ কৰিলে এডক হিচাপে 2 বছৰ আৰু বাকী 15 বছৰ ইলেকশ্যন চিষ্টেমত যিখিনি থাকিলে 10 বছৰ মানে কিবা 15 বছৰত এইখিনি যিখিনি সত্যানৰ কথা তেতিয়া কৈছিলে ইয়াৰ মই মানে তেতিয়া ক'ব ৰৈ গৈছিল মই কথাখিনি আকৌ যোগ কৰি ক'ব বিচাৰিছোঁ। যিটো কৰাপশ্যনৰ কথা কৈছিলে মই ক'ব বিচাৰোঁ মহেশ্বৰ বসুমতাৰীৰ ভয় খোৱা মেইন কাৰণটো তেখেতে ভয় কৰিব লগাটো মানে নিশ্চিত। সেইকাৰণে আজি মানে প্ৰতিমাৰী নদীত এখন মানে দলং বনাইছে এই আজি মানে কম হ'লেও প্ৰথম ষ্টেপতে 10 চনতে মানে 10 নহয় মানে 5 চনতে তেখেতে ষ্টাৰ্ট কৰিছিল বুলি ক'ব লাগে। এই তেখেত থকা অৱস্থাতে আজিলৈকে আজি এই মানে 17 নহয় 10 বছৰ বুলি ক'ব লাগিব। তেখেতে দুটাকেই মানে 5ৰ পৰা 10লৈকে আৰু 15ৰ পৰা 20লৈকে এই মানে দুটা টাৰ্মছত এনে 3650 দিন 3650 দিনতো এখন মানে পুথিমাৰী দলংখন নিৰ্মাণ কৰিব নোৱাৰিলে। ৰাস্তাটোতো কৰিবই পৰা নাই। এই হিচাপে আজি যিটো মানে ভাগ্ৰামা
ছাৰে আহি ইয়াত উদ্বোধন কৰি গৈছিলে আধাকিলো স্থাপন হিচাপে। আজিলৈকে তেখেত মানে হাগ্ৰামা ছাৰৰ তো ই মানে লজ্জিত কৰিলে আৰু নিজেও লজ্জিত হৈছে। মানে 3650 দিনতো তেখেতে ছাকচেছ হ'ব নোৱাৰিলে। এই হিচাপে পেকেজ আছিলে 8 কোটি টকাৰ। আজি 8 কোটি টকা নগদ পায়ো পইচা জমা থকা দলংখনো তেখেতে নিৰ্মাণ কৰিব নোৱাৰাত নিশ্চয় ইয়াত কিবা এটা বিজুতি ঘটিছে। এই হিচাপে বিজুতি ঘটা মানে ইয়াত কৰাপশ্যন হৈছে। কৰাপশ্যন হোৱাৰ কাৰণে আজি এই দলংখন নোহোৱা, এইটোৱে মেইন কাৰণ বুলি। আপোনাৰ কিমান তথ্য আছে? তথ্যৰ কথা মই আকৌ জানিব বিচাৰিছোঁ, যিহেতু বৰ্তমান মহেশ্বৰ বসুমতাৰী আপোনাৰ প্ৰতিদ্বন্দ্বী আছে আৰু সেই প্ৰতিদ্বন্দ্বী হিচাপে তেখেতক যেহেতু নিৰ্বাচন আহি আছে, গতিকে সেই নিৰ্বাচনৰ সময়ত আপুনি যিহেতু যথেষ্ট শক্তিশালী তেখেত আপোনাৰ বিৰোধী, গতিকে এই ক্ষেত্ৰত আপুনি তেখেতৰ যদি হৰুৱাব লাগে বা আপুনি ৰাইজৰ ওচৰত যদি যাব লাগে, তেনেহ'লে আপুনি এই ৰাইজৰ ওচৰত যাবৰ কাৰণে কি পন্থা হাতত ল'ব? মই পন্থা ল'ব মানে তেখেতৰ যিটো মানে উইক পইণ্ট আজি টাউনৰ মানে যিটো পৌৰসভা, এই টাউনত মানে 200টাকে ঘৰ দিয়া বুলি আমি গম পাইছিলোঁ। 200টা ঘৰ দিয়া আজিলৈকে পূৰ্ণাংগভাৱে মানে নিৰ্মাণ হোৱা নাই, চব সাৱধান হৈ আছে, আধৰুৱা হৈ আছে। এই কাৰণবশতঃ আমি জাজ কৰা নাই বৰ্তমানলৈকে। এতিয়ালৈকে মানে মই পৰহিও মানে এক জেগাত গৈছিলোঁ, তাতেও মানে আধৰুৱা হৈ থকাটো দেখিছোঁ। হিচাপে তেখেতসকলে নিশ্চয় কিবা এটা ইয়াত অঘটন ঘটাইছে। চৰকাৰ ভাঙি যোৱা ক্ষেত্ৰতো আজিলৈকে নিৰ্মাণ হোৱা নাই, নিশ্চয় কিবা এটা ইয়াত কৰাপশ্যন কৰিছে। কৰাপশ্যন নহ'লে এই ঘৰখন কিয় নোলাম আজিৰ দিনটোলৈকে। আৰু এই ঘৰ BCTC ৱাইজত আজিলৈকে আমি একো কৰা নাই। আমি সাৱধান মানে যিটো ব্যক্তিয়ে মানে আয়ে ঘৰটো পাইছে, আয়ে ঘৰটো যিটো পাইছে, তেখেতে পাব লগা ঘৰ যে নোপোৱাৰ মানে কিবা এটা অঘটন ঘটা যেন সম্পূৰ্ণ নহওক, এই কথাটো মই ভবা নাই ভবাৰ কাৰণে আমি বৰ্তমানলৈকে মানে যদি পাইছে পূৰ্ণভাৱে কিবা যদি আধৰুৱা হৈছে হওক বুলি ভাবি কিনে বৰ্তমানলৈকে আমি একো পোৱা নাই। যদি কিবা কৰিছে, যদি বিনিবিচাৰিয়ে এই ঘৰৰ ওপৰত কিবা যদি ক'ব লগা যদি ওলাই আহে, ক'ব লগা যদি থাকে, আমি আগবাঢ়ি যাম। এই ক্ষেত্ৰত আমি সময়খিনিয়ে আমি উপভোগ কৰিছোঁ। মই আপোনাৰ পৰা আকৌ জানিব বিচাৰিছোঁ যে সমগ্ৰ বিটিএডি অঞ্চলৰ যিবোৰ IOA বা এতিয়া মানে PM কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, আৰু এই প্ৰধানমন্ত্ৰী আৱাস যিটো যোজনা, সেই ঘৰবিলাক আমি বিভিন্ন স্থানত ঘূৰি দেখিছোঁ, পৰিদৰ্শন কৰিছোঁ, বহুত জেগাত মানে সাৱধান। কিয় নে পইচাবিলাক একেবাৰে নাহে নেকি? এটা ঘৰ বনাওঁতে মানে ক'ৰবাত 3 বছৰলৈকে সময় লৈছে, কিয়? তেখেতসকলে BCTC চেয়াৰমেনসকলে যি মানে পন্থাত কাম কৰিব লাগে, যেনেকৈ মানে তেখেতসকলৰ মানে TCCৰ ফালৰ পৰা মানে DRD লেভেলৰ পৰা যি অৰ্ডাৰ দিছে, অৰ্ডাৰ ফ'ল' কৰা নাই কৰাৰ কাৰণে তেখেতসকলৰ পেণ্ডিং হৈ আছে। আৰু কোনোবা হয়তো মানে যেনেকুৱা ছিষ্টেমত মই শুনাতো পইচাটো মানে বিনিবিচাৰিকে ওলাব দিয়ে, আকৌ চেয়াৰমেনসকলে ওলাই নিয়া বুলিও শুনো। কিমান বাস্তৱ এইটো মই গম নাপাওঁ। জব কাৰ্ডৰ কথা ইয়াত আহি পৰে। জব কাৰ্ড কিছুমানে কয়, বহুতে ৰাইজে কৈ আছে, যোনে জব কাৰ্ড হোল্ডাৰ তেওঁলোকৰ জব কাৰ্ড হোল্ডাৰ তেওঁলোকৰ তাত থাকিব লাগে, চেয়াৰমেনৰ তাত থাকে বুলি কৈ আছে। এইটো বাৰু আপুনি পাৰ্টি হিচাপে কিমান জানে? জব কাৰ্ডটো কেতিয়াবা মানে কাৰণবশতঃ কিবা কামৰ কাৰ্যত আগবাঢ়ি নিয়াৰ কাৰণেও মানে চেয়াৰমেনে ল'ব লগাও হয়, সেইটো মই লৈ নকৰোঁ। এতিয়া তাৰে ভিতৰত যদি তেখেতসকলে পাৰ্মানেঞ্চি কিবা মানে জব কাৰ্ড হোল্ডাৰ পাব লগা পইচাটো উঠাই নিয়াৰ খৰচ হোৱাৰ কাৰণে যদি লৈছে, এইটো মানে আইন বিৰোধী কাম কৰিছে। এইটো একাউণ্টবিলাকো মানে তেখেতসকলৰ থাকে, কিন্তু যিয়ে মানে জব কাৰ্ড হোল্ডাৰ একাউণ্টটো তেখেতসকলৰ থাকিব নালাগে নেকি? এতিয়া বৰ্তমানলৈকে আমাৰ ওচৰত যিহেতু কমপ্লেইনটো আমি অহা নাই হিচাপে আমি একো পন্থা লোৱা নাই। এইটোৱে মই ক'লোঁ, ৰিয়েলি কৈছোঁ আৰু এইটো বিৰোধী কৰি কিনে মই মানে কিবা কৰিব বিচাৰোঁ। আপুনি যিহেতু মানে বিৰোধী পাৰ্টিত আছে, যিহেতু UPPলত আছে, গতিকে আমি দেখিছোঁ ইয়াত মানে এই লকডাউনৰ সময়ত যিসকল মানে খাটি খোৱা শ্ৰমিক আছিলে, তেখেতসকলৰ একাউণ্টত ইতিমধ্যে চৰকাৰৰ পৰা পইচা অকণমান আৰ্থিক সকাহ দিবৰ কাৰণে সোমাই দিয়া হৈছে, কিন্তু তাকেই বহুত অঞ্চলত
জব কাৰ্ডৰ MG এনৰেগাৰ পইচা সোমাব বুলি মানে চেয়াৰমেন বা মেম্বাৰসকলে উলিয়াই লৈ অৰ্ধেক সংখ্যক তেখেতসকলে হজম কৰি কিন্তু যিসকল জব কাৰ্ড প্ৰাপ্ত তেখেতসকলক 200-300 টকা দিয়াৰ মানে তেনেকুৱা অভিযোগ আছে এই ওপৰত আপুনি কি ক'ব এই ক্ষেত্ৰত যদি কোনোবা চেয়াৰমেন বা মেম্বাৰে যদি যিটো মানে সাধাৰণ মানে ৰাইজৰ পাব লগা যিটো জব কাৰ্ডৰ পইচা আৰু চৰকাৰে যিটো মানে চিন্তাত দিছিলে মানে যিসকলৰ ৰেচন কাৰ্ড নাই এই ৰেচন কাৰ্ড নোহোৱা ব্যক্তিজনক 1000 টকা দিয়া বুলি যিটো কথা কৈছে এই পইচাকে যদি কোনোবা মেম্বাৰে যদি মানে উলুৱাই লৈ যদি আইন বিৰোধী কাম কৰিছে তেনেহ'লে তেখেতৰ ওচৰত মানে মানে কিবা ল'ব লাগে মানে ৰেচন কাৰ্ড নাই তেখেতসকলে যে PM মানে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা এইটোৰ পৰা পইচাটো সেইটো পায় কিন্তু আমি দেখিছোঁ যে জব কাৰ্ড হোল্ডাৰ বিলাকৰটো একাউণ্টত মানে কি হৈছে হয় এনৰেগাৰ সেইটোত মানে প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনা এটা আঁচনি আছে তাৰ নামত পইচা সোমাই দিছে সেইটো হিচাপে যদি কোনোবা চেয়াৰমেন বা মেম্বাৰে যে ওলাই গৈছে এইটো ক্ষেত্ৰত মানে যিটো বেনিফিচিয়াৰী যোনী মানে জব কাৰ্ডৰ মানে মালিক তেখেতে ইয়াৰ আইনগতভাৱে ইনিচিয়েটিভ লোৱাটো মই আহ্বান জনাইছোঁ যিহেতু এইটো প্ৰাপ্য বৰ্তমানৰ মানে যিটো দুৰ্যোগ এই দুৰ্যোগ মুক্ত হোৱাৰ কাৰণে চৰকাৰে এইটো সুবিধাটো কৰাই দিয়াৰ কাৰণে এই সুবিধাৰ ক্ষেত্ৰত বিৰোধ কৰিছে চেয়াৰমেন আৰু মেম্বাৰসকলে তেনেহ'লে তেখেতসকলক মানে বেনিফিচিয়াৰী আইনগতভাৱে ব্যৱস্থা ল'ব লাগে এইটো আহ্বান জনাইছোঁ এইটো ক্ষেত্ৰত আইনে যি প্ৰতিকাৰ ল'ব ইয়াৰ বিষয়ে যি মানে আইনে কৰিব সেইটো আইনক আমি দেখা পোৱাৰ পিছলৈ যে নহওক এতিয়া বৰ্তমান যিহেতু এজন প্ৰাৰ্থী হিচাপে 30 নং গড়েশ্বৰ সমষ্টিত আপুনি প্ৰাৰ্থী হিচাপে আপুনি বৰ্তমান কেম্পিং কৰিবও নোৱাৰে যাবও নোৱাৰে ৰাইজৰ লগত যাবও নোৱাৰে তেনে ক্ষেত্ৰত তেনেস্থলত আপুনি ৰাইজক আপুনি জিকি যোৱাৰ ক্ষেত্ৰত আপুনি কি বুলি অনুৰোধ কৰিম ৰাইজক মই আজিৰ দিনটোত যিহেতু আমাৰ এটা পাৰ্টি বা দল যিটো আমাৰ চেণ্ট্ৰেলৰ পৰা প্ৰাইমাৰীলৈকে এটা ছিষ্টেম এটা আছে মানে সংবিধান আছে এই হিচাপে সংবিধান অনুপাতে আমি যিটো ৰিজলিউশ্যন সাপেক্ষে মানে দলৰ যিটো ৰিজলিউশ্যন পন্থা আছে আমাৰ ৰিজলিউশ্যন আমি যেনেকুৱা মানে এতিয়া ভিডিঅ' কনফাৰেঞ্চ আমি বহিছিলোঁ আমাৰ সভাপতি ডাঙৰীয়াৰ লগত তেখেতে যি নিৰ্দেশ আমাক দিছে আমি ঘৰতে থাকি ভিডিঅ' কনফাৰেঞ্চ কৰি তেখেতে যেনেকুৱা আহ্বান জনাইছে হিচাপে আমি নিৰ্দেশ দিছোঁ ফোনৰ যোগেদি টেলিফোনৰ যোগেদি আমি তেখেতসকলক মানে কাম কৰি থকাৰ কাৰণে নিজৰ ঘৰত থাকি যেনেকৈ পাৰোঁ যিটো পৰিৱেশত থাকি আপুনি আলোচনা কৰিব পাৰে এই পন্থাত যেন মানে আইনগতভাৱে যে আমি কিবা নহয় বিৰোধ কৰা নহয় তাৰ কাৰণে সকলো আমাৰ নেতা পালি নেতাক মানে সকলো মই আহ্বান জনাইছোঁ তাই আপোনালোকৰ এৰিয়া বিশেষত যেনে প্ৰাইমাৰী ৱাইজত যিসকলক আমি বা দিছোঁ আৰু যিসকলো মেম্বাৰ হিচাপে দায়িত্ব দিছোঁ বৰ্ড কমিটি হিচাপে দায়িত্ব দিছোঁ তেখেতসকলক আমাৰ মোবাইলৰ যোগেদি আমি ফোনাফোনি কৰি মানে তেখেতসকলক মানে আমাৰ এক্টিভিটিটো যি আমাৰ পন্থা আছে ইলেকশ্যন ছিষ্টেমত আমি যেনেকৈ অৰ্গেনাইজ কৰিব লাগে ভোটাৰ কালেক্ট কৰিব লাগে সেইখিনি আমি বৰ্তমান কৰাই আছোঁ ঠিক আছে এটা এই মুহূৰ্তত আকৌ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যিহেতু দেখিছোঁ মানে BPF-সকলে এই COVID-19 সংক্ৰমিত হোৱাৰ সময়তো তেখেতসকলে কিন্তু এটা মানে দেখিছোঁ যে ৰাজ্যখনৰ শাসন যোৱাৰ পিছত বহুত মানে তেখেতসকলে তৰ্ক বিতৰ্ক কৰি আছে গতিকে তেখেতসকলৰ মতে যেনেকৈ নহওক নিৰ্বাচন হ'ব লাগে কিন্তু আনফালে আপোনালোকৰ UPP দল আছে UPP দল যিহেতু আপুনি মনোনীত প্ৰাৰ্থী আপুনি কি ক'ব নিৰ্বাচনটো মই তেতিয়া আগতে কৈ থলোঁ জীৱনতকৈ নিৰ্বাচনটো ডাঙৰ হ'ব নোৱাৰে যিটো আমি জীয়াই থাকিব লাগিব জীয়াই থকাই মানে আজি মানে সংকটজনক হৈছে মানে মানুহৰ লগত মানুহে যেতিয়া হেণ্ডছেক ল'লে বুলি কিবা হয় বডিয়ে বলে কিবা টাচ হ'লে বুলি কিবা মানে যিটো সংক্ৰামক এইটো কাৰণে আমি ডেঞ্জাৰ মানুহে মানুহক ভয় কৰোৱা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু আপুনি কোনটো ভোট চেণ্টাৰত যাই কেনে ভোট মাৰিব য'ত লাইন নাপাতিলে আপুনি ভোট দিব নোৱাৰে ছিষ্টেমত যাব লাগিব ৰুল মানে প্ৰট'কল আছে বিভিন্ন এৰিয়াৰ পৰা শিক্ষক মানে লেভেলৰ যিখিনি আছে সেই তেখেতসকলে মানে বাগজ বুটলিব লাগিব মানে বহি তেখেতসকলে চহী কৰিব লাগিব কত ছিষ্টেম আছে
ট্ৰেইনিং দিব লাগিব কি অৱস্থাত কি পন্থাৰে নিৰ্বাচনটো আমি হ'ব বুলি আশা কৰিব পাৰোঁ মোৰ হিচাপেতো সম্ভৱেই নহয় আজিৰ দিনটোত আৰু এই হিচাপে নিৰ্বাচন মানে নিৰ্বাচনটো চৰকাৰ কৰাৰ কাৰণেহে এতিয়া মানুহ জীয়াই ৰখাৰ পন্থাটোহে বিচাৰিব লাগিব নিশ্চয় নিশ্চয় আপুনি পদবী বিচাৰিব না জীৱনটো বিচাৰিব মই পদবীটো বিচৰা নাই মই মানুহ নিজৰ ভাই আমি যিটো মানুহ হিচাপে সকলো মানুহে মানুহ হিচাপে জীয়াই থাকিব লাগিব সেইটোকে মই বিচাৰিছোঁ ইলেকশ্যন মই বাৰম্বাৰ কৈছোঁ ইলেকশ্যনৰ মানে জীৱনতকৈ ইলেকশ্যনটো ডাঙৰ হ'ব হয় যথেষ্ট গুৰুত্বপূৰ্ণ তেখেতে মতামত দাঙি ধৰিছে গতিকে আমিও মানে এই চিগতে তেখেতৰ লগত সহযোগিতা কৰি ৰাজ্যক আহ্বান জনাইছোঁ যে ক্ষমতা ডাঙৰ কথা নহয় জীৱনটো কেনেকৈ বচাব সেইটোৱে ডাঙৰ কথা গতিকে তেখেতে সেই মতামতটো দিলে গতিকে মই মোৰ ফালৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই মুহূৰ্তত আমাৰ এডিটৰ ইন চিফ আছে যিহেতু এই অনুষ্ঠানটো আৰু এইটো মুহূৰ্তত মই নিউজ 24 বড়োলেণ্ডৰ সমূহ দৰ্শকলৈ আজিৰ অনুষ্ঠানটি আপোনালোকে চাই যে আমাক অৰিহণা যোগালে আৰু আমন্ত্ৰিত প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োদেৱ আমন্ত্ৰণ মৰ্মে তেখেতে আমাৰ ষ্টুডিঅ'ত আহি অংশগ্ৰহণ কৰিলে দুজনকৈ সাংবাদিক তেওঁলোকে আমাৰ ষ্টুডিঅ'ত আহি অংশগ্ৰহণ কৰিলে তাৰ কাৰণে মই ধন্যবাদ তেওঁলোককো যাচিছোঁ লগতে সমূহ দৰ্শকক আজি যি অনুষ্ঠান সেই অনুষ্ঠানটি মই এইখিনিতে সামৰণি মাৰিব বিচাৰিছোঁ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ